কবিতাৰ শিৰোনাম প্ৰাচীৰ। কবি দেৱকাকতি, সংগীত সুভাষ গগৈ। হৌ পাহাৰখন দেখিছানে? মই দেখিছোঁ, আৰু তুমি? সিপাৰে আছে এক সমতল ভূমি, নানা বৰণীয়া ফুল দেখিবা তুমি। এজোপা কহুৱা শালি জালি থাকে, হীৰা বৰণীয়া ফুল তাইৰ দুয়ো কাষে। মানুহৰ গোন্ধ ভাল পায় তাই, দূৰৈৰ পৰা মাতে ৰেঙিয়াই। ওচৰলৈ যোৱা নাই, ভয় লাগে ভাই। জানোচা কলংকৰ ৰং সানে তাই, সমাজৰ আঁতৰত বননিখন প্ৰকৃতিৰ সৃষ্টি অতি মনোৰম। এতিয়া সময় নাই তালৈ যোৱাৰ, বেলি লহিয়ালে গধূলি হোৱাৰ। নিৰাশাৰ ছবি আঁকি ঘৰমুৱা হৈ সামৰিছোঁ তাইৰ কথা বাৰে বাৰে কৈ। সপোনৰ মায়াজাল শেষ হ'ল ৰাতি, সাৰ পাই ভাবিলোঁ এৰো ধাৰি পাতি, কিন্তু বাহিৰত যে তিমিৰ ৰাতি। সৰি পৰা ফুলৰ পাহিবোৰ দেখি কিয় হৈছা বিভোৰ? অন্তৰাত্মাৰ কৰুণ ক্ৰন্দন, বিচাৰিছা কিয় এডাল চন্দন? চাৰিটা খুটাত মৃত্যুৰ কোলাত তুলি দিয়া নিথৰ দেহাতি অগ্নিয়ে ধুৱাই লৈ যাব। লাহে লাহে বিষাদো নাইকিয়া হ'ব, পাহৰণিৰ গৰ্ভত হ'ব ঠাই। কিয় আহিছিল দুদিনৰ বাবে তাই? মৃত্যুৰ যন্ত্ৰণা দেখিছা যে তুমি, জীৱনত ঘটিল যে নভবা কাহিনী। মানৱী জনম নহয় যুগমীয়া, মৃত্যুৱে হৈছে অন্তিম সীমা। অতীতৰ স্মৃতি এৰি থৈ আগবাঢ়িছোঁ নতুন দিগন্তলৈ।